বানিহঁতৰ ঘৰ মিঠাইবোৰ খাই ইমান ভাল লাগিলে ন? ইমান ধুনীয়া ধুনীয়া মিঠাই বনাইছে। মোৰ যে গোলাপ জামুনটো খাই বৰ ভাল লাগিলে। বহুত ধুনীয়া ধুনীয়া মিঠাই বনাই আকৌ বানি মাকে। বাৰ্বি, তুমি কেনেকুৱা পালা মিঠাই খাই? কোৱা আকৌ, একো কোৱা নাই যে। আজি তুমি মিঠাই নাখালাচোন। আনকালেচোন ঢেৰ মিঠাই খোৱা তুমি। আজি অকল জেলেপি এখনে খালা যে, আমিতো চবেই তিনিখন খালো। কেলে নাখালা বাৰ্বি? আজিকালি তুমি মিঠাই খাবলৈ কমাই দিছা নেকি? হ'ব তোমালোকে মোক নামাতিবাই। বহুত খং উঠি আছে তোমালোকৰ ওপৰত। মই আজি ইয়ালে নহ'লে ভাল আছিলে। তোমালোকে আজি অকণমান বেছি কৰি আছা। তোমালোকে কি ভাবিছা? মই কি মিঠাই খুকুৰি বুলি ভাবিছা নেকি? সদায় মই মিঠাই নাখাওঁ নহয় ইমানকে। হয় নেকি বাৰ্বি? মানে আনকালে তুমি অকল মিঠাই খাবলৈ বিচাৰা যে, তুমি আনকালে ঢেৰ ঢেৰ মিঠাই খাব বিচাৰা। মিঠাই খাই তুমি সদায় ভাল পোৱা, সেইকাৰণে কৈছো আকৌ। বাৰ্বি, জংকি, তুলি, পাখি, টুনটুন, নেহা, ব'লা ব'লা এতিয়া আমি বাহিৰলৈ যাওঁ ব'লা। কলগছ জ্বলাবলৈ আছে নহয়, অথনিৰ পৰা আমি কলগছ জ্বলোৱাই নাই। ফুলঝাৰি জ্বলোৱা হৈ গ'ল। বাৰ্বি, তুমি বম ফুটাবা নেকি? পাপাই আনি থৈছে, মইতো নুফুটাওঁ। ব'লা তুমি বম ফুটাবাগে। বানি, কলগছৰ পেকেটটো ইমান সৰু যে, ইয়াত কেইটা কলগছ আছে? আমাৰ ঘৰলৈ যে ইয়াতকৈ ডাঙৰ ডাঙৰ কলগছ আনিছে জানা? তোমাৰ কলগছকেইটা ইমান সৰু সৰু। হ'ব বাৰ্বি, এইকেইটা ইমান সৰু নহয় নহয়, ডাঙৰে আছে। আৰু কিমান ডাঙৰ জ্বলাবানো? হ'ব দিয়া, তোমালোকৰ ঘৰতে আমি জ্বলামগে। পাখি, জংকি, ব'লা এতিয়া বাহিৰলৈ যাওঁ আমি। হ'ব বানি, ব'লা ব'লা আমি জ্বলাওঁগে, কলগছকে জ্বলাওঁগে। বম তুমি নুফুটা নেকি? তুমি ফুটাবা আকৌ বম। পাখি, জংকি, মোৰ যে হাঁহি উঠিছে। ইমান সৰু কলগছ, আৰু আমাৰ ঘৰতো বহুত ডাঙৰ ডাঙৰ আনিছে। সেইকেইটা জ্বলালে যে জুইবোৰ যে বহুত ওপৰলৈ যায়গে। এইটো ইমান সৰু। বাৰ্বি, হ'বচোন, ইমানো সৰু নহয় আৰু কিমান ডাঙৰ লাগে ন? তুমি যে অথনিৰ পৰা সেইটো কথাকে কৈ আছা। হ'ব, তোমালোকৰ ঘৰলৈ যাম নহয়, ডাঙৰ ডাঙৰ কলগছকেইটা জ্বলাবা। অকণমান বেছিয়ে কৰা তুমি। জংকি, এতিয়া আমি বানিহঁতৰ ঘৰৰ পৰা যাব লাগে আৰু ন? বানি, তুমি বাৰ্বি ঘৰলৈ যাবা নহয়? তুলি, যাওঁতেচোন তোমালোকৰ ঘৰটো পায়ে যাম। এটা কাম কৰিম, আমি তোমালোকৰ ঘৰটো সোমাই যাম আকৌ। পাখি, জংকি, বানি, মই তোমালোকক কম বুলিয়ে ভাবিছিলোঁ। যাওঁতে আমাৰ ঘৰটো পাবা নহয়। মায়ে যে আজি লাৰু বনাইছে জানা? তোমালোকে গ'লে মায়ে বহুত ভাল পাব। চবেই সোমাই যাবা দেই আমাৰ ঘৰত। মজা লাগিব। বানি, জংকি, টুনটুন, নেহা, বাৰ্বি, ব'লা ব'লা আমি এতিয়া তুলি ঘৰলৈ যাব লাগে। বানি, তুমি ব'লা, মাহঁতক কৈ ল'বাগে আকৌ। কি জংকি, পাখি, তোমালোকে এতিয়া তুলি ঘৰ যাবা? তুলি, তোমালোকৰ ঘৰ মানে দেৰি নহ'ব নেকি আমাৰ ঘৰলৈ যাবলৈ? বহুত দেৰি হৈ যাব। সেইকাৰণে এতিয়া আমাৰ ঘৰলৈকে ব'লা। বাৰ্বি, বেছি দেৰি নহয় নহয়। হ'ব দিয়া, তুলি মাকে আমাক মাতি পঠিয়াইছে, সেইকাৰণে আমি যাম আকৌ। ব'লা, একো নহয়। ৱাও বানি, তুমি ইমান ধুনীয়া লাগিছে। তুমি ড্ৰেছ চেঞ্জ কৰি ল'লা। বাহ, এইযোৰ পিন্ধি যাবা ন এতিয়া? চেঞ্জ কৰি ল'লো আকৌ, এতিয়া এইযোৰ পিন্ধি যাম। ভাল লাগিছেনে? এইযোৰ মায়ে আনি দিছিলে। মাজনীহঁত আহিলা তোমালোক? আহা ভিতৰলৈ আহা। জংকি, বানি, ব'লা ব'লা ভিতৰলৈ ব'লা। তুলি, ৰ'বা, তোমালোকৰ বাহিৰখন ইমান ভাল লাগিছে। চবফালে চাকি, ইমান ধুনীয়াকৈ চাকিবোৰ জ্বলাইছা, বহুত ধুনীয়া লাগিছে। মোৰ যে অকণমান বাহিৰতে ৰৈ থাকিব মন গৈছে ন বানি? বাহিৰত ইমান ভাল লাগিছে। খুৰী, আমি অলপ পিছত ভিতৰলৈ যাম। এতিয়া আমি বাহিৰতে থাকোঁ অকণমান দেৰি। হয় নেকি? ঠিক আছে, হ'ব বাৰু। মই ভিতৰত তোমালোকে খাবলৈ কিবা এটা যোগাৰ কৰিছোঁগৈ দেই। আহিবা ভিতৰলৈ চবেই। তুলি, তোমালোকৰ ঘৰটো সঁচাকৈ ইমান ধুনীয়া লাগিছে। ইমান চাকি জ্বলাইছা আৰু কলগছ লগাই দিছা ন, বহুত ভাল লাগিছে। ৱাও। তুলি, সঁচাকৈ ইমান ভাল লাগিছে। চাকিবোৰ তোমালোকে ঘৰতে বনোৱা ন? বহুত ধুনীয়া লাগিছে। বানি, জংকি, ভালে লাগিছে। কিন্তু তুলি, তোমালোকৰ ঘৰত যে এটাও লাইট লগোৱা নাই। আমাৰ চবৰ ঘৰতে ইমান ধুনীয়া ধুনীয়া লাইট লগাইছোঁ। তোমালোকৰ ঘৰত মই এটাও লাইট দেখাই নাইচোন। লাইট নচলে নেকি তোমালোকে দিৱালীত? তুলি, এইফালে আগফালে যদি কেইটামান লাইট দি দিয়া হ'লে কিমান ধুনীয়া লাগিলে হয়। মই ভাবিছিলোঁ তোমালোকে লাইট লগাইছা বুলি। চাচোন, ওচৰত চবৰ ঘৰতে লাইট লগাইছে, অকল তোমালোকৰ ঘৰতে লাইট এনেকুৱা। অকল মাটি চাকিয়ে জ্বলাইছা মানে। আজিকালিতো চবেই লাইট লগাই দিৱালী বুলি, ইমান ধুনীয়া ধুনীয়া লাইট লগাই। আমাৰ ঘৰত যে বহুত ধৰণৰ লাইট লগাইছে জানা? তোমালোকে গ'লে দেখিবা নহয়। তুলি, তোমালোকে মানে দেৱালী বুলি একোৱে নিকিনিলা নেকি?
দিছিলে আৰু ফুলঝাৰি আৰু বেলেগ কিবা কিবি কিনিলা নাই নে একোৱে নিকিনিলা বাৰ্বি মোৰ লাইটতকৈ চাকিহে ভাল লাগে বেছি আৰু দিৱালীত চাকি জ্বলালে বেছি ভাল লাগে সেইকাৰণে আমাৰ ঘৰত চব বছৰে চাকিয়ে জ্বলায় লাইটবোৰ নানে তুলি তুমি ঠিকেই কৈছা বাৰ্বি দিৱালীত পোহৰহে হ'ব লাগে অকল লাইট লগাই পোহৰ কৰিব লাগে বুলি কথা নাই নহয় চাকি জ্বলালেও হয় বুজিলা বানি জংকি তুলিয়ে মানে দিৱালী বুলি একো নিকিনিলে তুলি তোমালোকে মানে দিৱালী বজাৰ নাই কৰা ন মইতো কাপোৰ ল'লোঁ মোৰ মায়ে ড্ৰেছ কিনি দিলে মামীয়ে গিফ্ট দিলে মামীয়ে ড্ৰেছ কিনি দিলে আৰু ঢেৰ বম কিনিলোঁ তুলি তুমি মানে বানিয়ে দিয়া ফুলঝাৰিকে জ্বলালা চাগে ন ব'লা বানিয়ে দিয়া ফুলঝাৰিকে লৈ আনা আমি চবেই এডাল এডাল জ্বলাওঁ আকৌ তোমালোকৰ ঘৰত বাৰ্বি তুমি যে দিৱালী আগৰ পৰা কৈ আছা তুমি ঢেৰ বম কিনিলা ফুলঝাৰি কিনিলা কলগছ কিনিলা বুলি মামীয়ে ঢেৰ কিনি দিছে বুলি কৈ দিলা তুমিচোন তুলি একোৱে গিফ্ট নিদিলা তোমাৰ ওচৰত ইমান আছিলে যদি তুলি কিবা কিবি গিফ্ট দি দিব লাগিছিলে আকৌ বানিয়েতো ফুলঝাৰি আৰু কলগছ দুটাই দিলে বাৰ্বি তুমি তুলি কিবা কিবি দি দিব লাগিছিলে আকৌ তুমি ইমান কিনিছা তুমি এনেই কৈ থাকিবা আহা এগাল এগাল কিনিছা বুলি ৰ'বা তোমালোকৰ ঘৰলৈ যাম নহয় আমাক দেখাবা তুমি কিমান কিনিলা বানি দেখিলা বানি ইমান বেছিকৈ কিনাও নাই হ'লেও তুলি গিফ্ট দিলে তুমি তুলি দিব পাৰিলা হয় তুমি আকৌ ফুটনি মাৰিবহে জানা পাখি বানিয়ে ফুটনিও নামাৰে আৰু গিফ্টটো দিয়ে বাৰ্বি তুমি অকল ফুটনিকে মাৰি থাকা তুমি আকৌ একো বস্তু দিবই নোৱাৰা ইমান কিনিছো বুলি কৈছা তুমি আমাক এটা এটা দিব পাৰিলা হয় পেকেট এটা এটা হ'ব বাদ দিয়া ব'লা অথনিয়ে খুৰীয়ে আমাৰ ভিতৰলৈ মাতিছিলে আমি যোৱাই নাই ব'লা এতিয়া আমি ভিতৰলৈ যাওঁ বানি জংকি পাখি আমাৰ ঘৰত লাইট নাই কাৰণে বেয়া লাগিছে নেকি দেখিবলৈ কোৱাচোন তোমালোকৰ চব ঘৰতে ইমান ধুনীয়াকৈ লাইট লগাইছা আমাৰ ঘৰ অকল চাকিয়ে জ্বলাইছো নহয় তুলি তুমি কেলে এনেকৈ কৈছা তোমালোকৰ ঘৰটোচোন আমি আহিয়ে কৈছো ইমান ধুনীয়া লাগিছে দূৰৰ পৰাই ধুনীয়া লাগিছে জানা অকল লাইট লগালে ধুনীয়া নালাগে নহয় তুলি সঁচাকে বহুত ধুনীয়া লাগিছে সঁচাকে বাৰ্বি আমি তোমাৰ বেয়া পাইছো তুমি তুলিক তেনেকৈ কেলে ক'লা সিহঁতৰ ঘৰটো লাইট লগালে বেছি ভাল লাগিল হয় বুলি তুলি ঘৰটো বেছি ধুনীয়া লাগিছে দিৱালীৰ দিনা এনেকৈ মানুহক কথা ক'ব নালাগে নহয় দিৱালীৰ দিনা চবকে ফূৰ্তিহে দিব লাগে মনত তুমিতো তুলিক কন্দুৱাই দিছা বানি মই এতিয়া তুলিক চৰি কৈ দিম ব'লা এতিয়া ভিতৰলৈ যাওঁ